কালিৰ দৰে শনিবৰীয়া বিশেষ নহয়, কিন্তু গাড়ীখনৰ বাবেহে এটা বিশেষ দিন। গাড়ীখনেও বহুত দিন মোক মনে মনে বেয়া পাই আছিল চাগে। বেয়া নাপাবনো কিয়, মই যে ইমান চাফা। বাৰু, গাড়ীৰ ভিতৰৰ পৰা ওলালে এখন মৰমত দিয়া গামোচা। মৰমত দিয়া গামোচাখন মৰমতে ৰাখি মই গ'লো পুখুৰীৰ পাৰত। পুখুৰীৰ পৰা মটৰেৰে পানী তুলি গাড়ীত ঢালিবলৈ লাগি গ'লো মই। যদি আপুনি মোৰ প্ৰথম ভিডিঅ' চাইছে তেন্তে চিনাকি কৰাই দিওঁ, এইজন হৈছে আমাৰ সৰু মালিক। আমাৰ মালিকক ভুলতো জোকাই নল'ব, দিগদাৰ আছে কিন্তু। এইজনৰ আকৌ স্বভাৱ চাই আপুনি শান্ত বুলি নাভাবিব। ইয়াৰ উপদ্ৰৱ কিনো কম, বেছি নহয়, মাত্ৰ 2টা দেৱী ভাঙি থৈছে। সৌৱা হৈছে আমাৰ নামঘৰ ভাগ, তাৰ কাষতে স্কুলখন। ময়ো তাত ক্লাছ 5লৈকে পঢ়া, কিন্তু দুৰ্ভাগ্যবশতঃ স্কুলখন বন্ধ হৈ গ'ল। আমাৰ ইয়াত দোকানী আৰু গ্ৰাহকৰ মাজৰ বিশ্বাসটো সদায় অটুট থাকে, গতিকে মেগী 2 পেকেট মই লৈ ল'লো। ঘৰত আহি মেগীখিনি উতলাবলৈ আৰম্ভ কৰি দিওঁ। মেগীৰ পেকেটত লিখা 2 মিনিটটো মোলৈ আহিব বুলি বাট চাওঁতেই গৈছে, কিন্তু কি কৰিব, আজিলৈকে আহিয়ে পোৱা নাই। মেগীৰ পেকেটত থকা মেগীবোৰতকৈ হয়তো এই মছলাটোৱে মোক বেছি তৃপ্তি দিয়ে। আজিলৈ এৰিছো, আকৌ এটা মিনি ব্লগত আকৌ লগ